ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক প্ৰাচীন কামৰূপ ৰাজ্য এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ কৰাম ক্লাছ 8ৰ ইতিহাসৰ পাঠ 1 হয় এটো ইয়াৰে মই প্ৰথমতে অনুশীলনীত থকা প্ৰশ্ন উত্তৰবোৰ কৰাম তাৰ পিছত পাঠৰ ভিতৰত থকা সকলো প্ৰশ্ন উত্তৰ পঢ়াম দে তোমালোকে চাই যাবা লাষ্টলৈকে এটা প্ৰশ্ন উত্তৰ আমি কৰি যাম প্ৰথমতে সমু উত্তৰ দিয়া এয়া চোৱা ভগদত্তৰ জীয়াৰীৰ নাম কি আছিল ভগদত্তৰ জীয়াৰীৰ নাম কি আছিল ভানুমতী কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল ভাস্কৰ বৰ্মন কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভা কোনজন ৰজাই বিবাহ কৰাইছিল মেঘবাহন নামৰ ৰজাজনে কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক বিবাহ কৰাইছিল শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল শ্ৰী হৰ্ষদেৱ কোনজন ৰজাই কামৰূপত হোৱা ভক্তিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল কোনজনে পৃথু নামৰ ৰজাজনে ভক্তিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল তাৰ পিছত আহিল খালি ঠাই পূৰ কৰা প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল কৃষি প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা কি আছিল কৃষি আছিল বৰ্মন বংশ দেশ প্ৰতিষ্ঠা কৰিছিল কোনে পুষ্য বৰ্মনে পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ৰত্নপাল কামৰূপ ৰাজ্যৰ ৰজাই মহাৰাজধিৰাজ আদি উপাধি গ্ৰহণ কৰিছিল ভূমি ৰাজ কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল তাৰ পিছত চোৱা তোমালোকৰ ইয়াত কিতাপত চমু টুকা লিখা আছে হয় নহয় এই চমু টুকাখিনি চাই যাবা তোমালোকে চমু টুকাখিনি লিখি ল'ব পাৰিবা দেই ইয়াৰ পৰা লিখি ল'বা এয়া চোৱা তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা তাৰ পিছত তোমালোকে লিখি ল'ব পাৰিবা ভাস্কৰ বৰ্মনে এক দীঘলীয়া সময় কামৰূপত শাসন কৰিছিল উল্লেখযোগ্য যে ভাস্কৰ বৰ্মন অবিবাহিত আছিল আৰু তেওঁ কুমাৰ ৰজা বুলি জনা গৈছিল তেওঁৰ ৰাজত্ব কাল কামৰূপৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায় 594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনৰ সিংহাসনত আৰোহণৰ পৰা এক নতুন যুগৰ সূচনা হৈছিল সেই যুগটোক ভাস্কৰাব্দ বা কামৰূপী চন বুলি কোৱা হৈছিল এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি তোমালোকে লিখিবলৈ পৰীক্ষাৰ কাৰণে থব পাৰা তাৰ পিছত আহিল প্ৰাচীন কামৰূপ শিক্ষা ব্যৱস্থা প্ৰাচীন কামৰূপত প্ৰধানকৈ গুৰুগৃহ সংস্কৃত টোলসমূহ আৰু গ্ৰাম্য পাঠশালাসমূহত শিক্ষা দিয়া হৈছিল কামৰূপৰ শাসকসকলে শিক্ষাৰ অপসাৰৰ ক্ষেত্ৰত ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল ৰজা স্থিতা বৰ্মন ভাস্কৰ বৰ্মন আদি একোজন বিদ্বান ব্যক্তি আছিল শিক্ষা কেন্দ্ৰসমূহত চাৰি বেদৰ লগতে অযুৰ্বেদ ধনবেদ তন্ত্ৰ বেদাংগ ইতিহাস পুৰাণ আদি বিষয়ৰ জ্ঞান দিয়া হৈছিল তাৰ পিছত চমুটুকাত ভগদত্তৰ বিষয়ে লিখিবলৈ আছে তোমালোকে এইটো চোৱা ধুনীয়াকৈ এনেকৈ স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা তাৰ পিছত আছে ভগদত্ত নৰকাসুৰৰ মৃত্যুৰ পাছৰ পৰা তেওঁৰ পুত্ৰ ভগদত্ত কামৰূপৰ সিংহাসনত বহিছিল প্ৰবাদ মতে দুৰ্যোধনৰ লগত ভগদত্তৰ জীয়াৰী ভানুমতীৰ বিবাহ হৈছিল ভগদত্তই গুৱাহাটীৰ দীঘলী পুখুৰীত তেওঁৰ জীয়াৰী ভানুমতীৰ স্বয়ম্বৰৰ সময়ত খন্দাইছিল এইটো হ'ল ভগদত্তৰ বিষয় তাৰ পিছত তোমালোকৰ প্ৰশ্ন আছে প্ৰাচীন কামৰূপৰ ধৰ্মৰ বিষয়ে তোমালোকে ইয়াৰ পৰা লিখি ল'ব পাৰিবা এয়া চোৱা প্ৰাচীন কামৰূপৰ ধৰ্মীয় পৰম্পৰা প্ৰাচীন কামৰূপৰ বহু লোকে বৈদিক যুগৰ দৰে প্ৰাকৃতিক পূজা কৰাৰ লগতে গছ শিল পাহাৰ নদী আদিক দেৱতা ৰূপে গণ্য কৰিছিল সমাজখন কৃষিজীৱী হোৱাৰ বাবে কৃষিৰ লগত জড়িত ধৰ্মীয় অনুষ্ঠান পালন কৰিছিল
প্ৰাচীন কামৰূপত শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰ আছিল। কামাখ্যা দেৱীৰ মন্দিৰ ইয়াৰ ভিতৰত প্ৰথম স্থান আছিল। শিৱ আৰু শক্তিৰ দৰে প্ৰাচীন কামৰূপত বিষ্ণুৰ উপাসনা হৈছিল। এইখিনি প্ৰাচীন কামৰূপৰ ধৰ্মীয় বিষয়ে লিখিলে, এইখিনি লিখিলে হৈ যাব। তাৰপিছত তোমালোকৰ ইয়াত আছে দেৱদাসী প্ৰথা। দেৱদাসী প্ৰথাৰ বিষয়ে তোমালোকৰ কিতাপত অকণমান দিয়া আছে, ইয়াৰ পৰা ইয়ালৈকে লিখি ল'ব পাৰিবা তোমালোকে দেৱদাসী প্ৰথাৰ বিষয়ে দেই। এইখিনি হ'ল তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। তাৰপিছত আহিলোঁ তোমালোকৰ যদি ভিতৰীয়া প্ৰশ্ন সোধে, প্ৰথম প্ৰশ্নটো হ'ব আমি এই প্ৰাক ঐতিহাসিক অসম বা প্ৰাচীন কামৰূপ ৰাজ্যৰ বিষয়ে ক'ৰ পৰা জানিব পাৰোঁ? সমলসমূহ কি কি সমলৰ পৰা? এই সমল বিশেষকৈ কিছুসংখ্যক পুৰাণ, বৌদ্ধ সাহিত্য, তন্ত্ৰপুথি, গুপ্ত যুগত খোদিত এলাহাবাদ প্ৰশস্তি, বিভিন্ন মঠ মন্দিৰ, দেৱালয়, ভগ্নাশেষ, শিলৰ ভাস্কৰ্য, তাম্ৰলিপি, স্তম্ভলিপি, এইবোৰৰ পৰা আমি প্ৰাচীন কামৰূপৰ ৰাজ্যৰ বিষয়ে জানিব পাৰোঁ। আৰু আমাৰ প্ৰাচীন কামৰূপৰ ৰাজ্যৰ বিষয়ে উত্তৰে কি আছিল, দক্ষিণে কি আছিল, এয়া কালিকা পুৰাণত কামৰূপ ৰাজ্যৰ কৰতয়া নৈৰ পূবে আছিল বুলি উল্লেখ কৰা হৈছে। ইয়াৰ আকৃতি কেনেকুৱা আছিল? আকৃতি ত্ৰিকোণাকাৰ আছিল। প্ৰাচীন কামৰূপৰ আকৃতি কেনেকুৱা আছিল? ত্ৰিকোণাকাৰ আছিল। আৰু তাৰপিছত আহিলোঁ কামৰূপৰ 4টা ভাগত বিভক্ত কৰা হৈছিল। এইটো বহুত গুৰুত্বপূৰ্ণ। কামৰূপক কেইটা ভাগত বিভক্ত কৰা হৈছিল? 4টা। ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমৰ পীঠ। এইটো ক'ত লিখা আছে? যোগিনী তন্ত্ৰত লিখা আছে। এইটো ইম্পৰ্টেণ্ট হয় দেই। তাৰপিছত আহিল ইয়াত তোমালোকে এই ভগদত্তৰ বিষয়ে আমি চমুটোকাত পঢ়িছোৱেই, হয়নে নহয়? ভগদত্ত কাৰ পুত্ৰ আছিল? নৰকাসুৰৰ পুত্ৰ আছিল ভগদত্ত। আৰু ভগদত্তই দীঘলী পুখুৰী খন্দাইছিল ভানুমতীৰ স্বয়ম্বৰৰ সময়ত খন্দাইছিল, হয়নে নহয়? এইখিনি আমি পঢ়িছোৱেই। তাৰপিছত ইয়াতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে। ৰাজতৰংগিনী গ্ৰন্থখন কোনে লিখিছিল? কালাহানে ৰচনা কৰিছিল। কোনে ৰচনা কৰিছিল? কালাহানে ৰচনা কৰিছিল। এইখিনি তোমালোকৰ গুৰুত্বপূৰ্ণ বস্তু পঢ়িবলগীয়া।